হে দোস্ত গুড মৰ্নিং মানে আজি অলপমান বেলেগ এটা টপিক লৈ আহিছোঁ ৰ'ব মানে ৰেল লাইনবোৰত এনেকুৱা ধৰণৰ পাথৰ কিহৰ কাৰণে ব্যৱহাৰ কৰে এনেকুৱা ধৰণৰ পাথৰটো আপোনাৰ ঘৰ বনাব ব্যৱহাৰ নকৰে বিল্ডিং বনাব ব্যৱহাৰ নকৰে বেলেগ একো কামতে ব্যৱহাৰ নকৰে কিন্তু অকল ৰেল লাইনত ব্যৱহাৰ কৰে কিহৰ কাৰণে তো আজি এই ভিডিঅ'টোত সকলোবোৰ বুজাই ক'ম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এখন ৰেলৰ বহুত ওজন থাকে মানে অগণন হিচাপ কৰিব নোৱাৰি ইমানেই ওজন থাকে আৰু সেইবোৰ ওজন মাত্ৰ এইবিলাক ৰবৰ দেখাই দিছোঁ চাওক এই যে মাজত স্লিপাৰবোৰ আছে চিমেণ্টেৰে বনোৱা এই স্লিপাৰবোৰৰ কাম হ'ল কি ছাইডত যে আছে লোহাকেইডাল মানে ট্ৰেইনৰ চাকা যে যায় ওপৰেৰে সেই ছাইডৰ লোহাকেইডাল খাপ খুৱাই ৰখা কাম স্লিপাৰৰ কাম হ'ল এইটো আৰু এই স্লিপাৰবোৰ চিমেণ্টেৰে বনোৱা কাৰণ এখন ট্ৰেইনৰ ওজন 10 লাখ কিলোলৈ থাকে কাৰণ ট্ৰেইনৰ সকলোবোৰ অংশ সকলোবোৰ পাৰ্টবোৰে লোহাৰে বনোৱা থাকে তো ইমান ওজন থকা ট্ৰেইনখন স্লিপাৰে কেনেকৈ সহ্য কৰিব নোৱাৰে সেইবাবে তলত শিল দিয়া হয় আৰু এই শিলবোৰে কেনেকৈ নিয়ন্ত্ৰণ কৰে জানেনে ওজনটো চাব এই শিলবোৰ এটা আকৃতিৰ নহয় সব বেলেগ বেলেগ আকৃতিৰ এনেকুৱা শিলৰ ঠাইত যদি গোল গোল শিল দিলে হয় তেতিয়া শিলবোৰ চিটকি গ'লে হয় কিন্তু এইবোৰ শিল গোল নহয় কিছুমান চেপ্টা আছে কিছুমান মানে সব বিভিন্ন ধৰণৰ আকৃতি বেলেগ বেলেগ এই শিলবোৰে কি কৰে গোটেইবোৰ একে গোট হৈ কেনে কম্পনটো নিয়ন্ত্ৰণ কৰে যেতিয়া ট্ৰেইনখন ওপৰেৰে যায় যেতিয়া কঁপিব ধৰে স্লিপাৰটো সেই কম্পনটো এই শিলবোৰে নিয়ন্ত্ৰণ কৰি ৰাখে শিল দিয়া 2 নম্বৰ কাৰণটো হ'ল যেতিয়া বৰষুণ আহে সেই পানীবোৰ কি কৰে এই শিলবোৰৰ ফাকেৰে ওলাই গুচি যায় চাওক এইবিলাক ফাক আছে চাওক শিলত এই ফাকেৰে পানীটো ওলাই গুচি যায় কাৰণ যদি বৰষুণ দিয়ে তাতে যদি পানী জমা হৈ যায় পুৰা বোকা হৈ যায় বৰষুণ তাতে পানী জমা হৈ থাকিলে ট্ৰেইন এখন যাব কেনেকৈ তাতেচোন দুৰ্ঘটনাই হ'ব ট্ৰেইন এখন সেইকাৰণে শিল দিয়া হয় এইবোৰ শিলত কি হয় ফাক থাকে নহয় ফাকেৰে পানীটো নিগৰি লাহে লাহে তলেদি ওলাই আহে চাওক 3 নম্বৰ কাৰণটো হ'ল এই স্লিপাৰবোৰত শিল কিহৰ কাৰণে দিয়ে জানেনে দুটাতো ক'লোৱে মই 3 নম্বৰ কাৰণটো হ'ল এই স্লিপাৰবোৰৰ তলত যদি শিল নিদিল হয় তেতিয়া বৰষুণৰ সময়ত তাতে বিভিন্ন ধৰণৰ উদ্ভিদ গছ গছনি গজি লয় আমাৰ ঘৰৰ পিছফালে যদি একজাক বৰষুণ অলপমান পানীহে পাব লাগে যি টি গছ গছনি গজি যাব আৰু গছ গছনি গজিলে ট্ৰেইন যাব কেনেকৈ তাৰ পৰা সেইবাবে সকলো কথা চিন্তা কৰি শিল দিয়া হয় ৰেল লাইনবোৰত তো দোস্ত যদি ভিডিঅ'টোৰ পৰা কিবা বুজি পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাৰণ ট্ৰেইন আহি আছে আৰু বেছি সময় নাই মই পৰা শব্দ শুনিছোঁ এয়া চক মোৰ পিছেৰে ট্ৰেইন আহি আছে আৰু বেছি সময় নাই তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আমি টিল দেন টাটা বাই বাই